নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি বিজয়া দশমী উপলক্ষে মই এপাক ফুৰিব আহিছিলোঁ। আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী একে ওচৰতে থকা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাটেকীবৰী। অলপমান ধুনীয়া পৰিৱেশ চাওক। মই বৰ্তমান পাটেকীবৰী পালোহি। আৰম্ভণিটো ঘৰতে কৰিব লাগিছিল, কিন্তু অলপ সময় অসুবিধাৰ কাৰণে কৰিব নোৱাৰিলোঁ। এতিয়া আপোনালোকক দেখুৱাব ওলাইছোঁ পাটেকীবৰী ধুনীয়া পৰিৱেশ। আপোনাৰ দূৰ দূৰৰ পৰা অহা অতিথিসকলক ৰাতি থাকিবৰ কাৰণে বনোৱা হৈছে এইকেইটা ঘৰ। চাওক কিমান ধুনীয়া। চাওক মই অলপ ওচৰলৈ গৈ দেখাই দিছোঁ। এয়া চাওক, বহুত দূৰ দূৰৰ পৰা অহা ভকতৰ কাৰণে বনোৱা হৈছে। এইটো চাওক, বহুত ৰ'দ দি আছে, সেইকাৰণে হয়তো ভিডিঅ' কোৱালিটি ইমান ভাল নহ'বও পাৰে। তথাপিও যিমানখিনি পাৰিছোঁ দেখাবৰ কাৰণে আপোনালোক চেষ্টা কৰিব। চাওকচোন বাৰু এবাৰ পাটেকীবৰী সত্ৰৰ ধুনীয়া পৰিৱেশ। এয়া মই ভিতৰলৈ যাবৰ কাৰণে ওলাইছোঁ। এখন মূল গেট, পাটেকীবৰী থানৰ ভিতৰলৈ সোমাই যোৱা এখন মূল গেট। আপোনালোকে চাওকচোন। এয়া মই ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এইটো হৈছে আপোনাৰ প্ৰসংগ ঘৰ। বৰ্তমানে প্ৰসংগ কৰি আছে। আপোনালোকে হয়তো খোল তালৰ মাত শুনা পাইছে। আপোনালোক প্ৰসংগখিনি মই ভালকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান মই আপোনালোকক পাটেকীবৰী থানৰ চাৰিওফালৰ যিটো পৰিৱেশ সেইটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক কি ধুনীয়া পৰিৱেশ। আপোনালোক আহিছেনে নাই নাজানো। যদি এতিয়াও অহা নাই, মৰিগাঁও জিলাৰ মৈৰাবাৰী নিচেই ওচৰতে আছে পাটেকীবৰী থান। আপোনালোক আহিলে গোটেই থানখনৰ পৰিৱেশ উপভোগ কৰিব পাৰিব। এয়া চাওক, এয়া চাওক, মই থানৰ পিছফালে ওলালোহি। এয়া চাওক, এইটো চাওক মূল প্ৰসংগ ঘৰ। ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। চাওক ইমান ধুনীয়া সুন্দৰ পৰিৱেশ।
গাঁওখনৰ গোটেইসমূহ বিষয়বৰ্গসমূহক চাওক। সংবাদ মাধ্যমো আহিছে আপোনাৰ নিউজ লাইভ, এক্সপ্ৰেছ নিউজ, নিউজ 24। তেওঁলোকৰ লগত কথা পাতি আছে সংবাদ মাধ্যমে। সেই আপোনালোকক ভিডিঅ' চব দেখুৱাই দিছোঁ চাওক। আৰু এটা ধুনীয়া পৰিৱেশ দেখাবৰ কাৰণে দেখাই আছোঁ আপোনালোকক, চাওকচোন এবাৰ। এইটো হৈছে আপোনাৰ নাদ, বহুত পুৰণা নাদ। আগতে এনেকুৱা নাছিলে, এতিয়া নতুনকৈ অলপ আগতকৈ ধুনীয়া কৰি বনাই দিছে। চাওকচোন নাদত বহুত ৰ'দ হৈ আছে আপোনাৰ। ৰ'দত পৰি বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে প্লিজ চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকক অকণমান মৰম বিচাৰি ইমানখিনি কষ্ট কৰিছোঁ। প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। চাওক এয়া কি ধুনীয়া সুন্দৰ পৰিৱেশ। এয়া আপোনাৰ হাঁহ চৰি আছে পুখুৰীৰ মাজত। মই অলপ জুম কৰি দিছোঁ চাওক। এয়া 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 দেখিছে? চাওক মই নাদটো চাৰিওকাৰণে ঘূৰি আছোঁ এতিয়া। চাওক এয়া